আমি ধেমালি কৰোঁতে পুলিচটোৱে মানে এই চাওক এটা যা 5G মোবাইল ওয়েলকাম ব্যাক। সো গাইস ফাইনালি নতুন মোবাইল ললো আৰু গাইস আজি মানে যাব লৈছো অলপ মানে ঘুৰিব। সো গাইস নতুন মোবাইল আৰু গাইস ইও মানে নতুন মোবাইল লৈছে তাৰে গমে পাই ভিডিঅ' দি আছে মানে কৰিন আৰু গাইস মোৰটো মোবাইল নোহোৱাৰ কাৰণে ভিডিঅ' দিয়া নাই আৰু গাইস মানে তথাপিও দিছো কিবাকে এটা আৰু গাইস মানে আৰু যাই আছো এতিয়া বৰপেটা। সো গাইস সাইকেলেৰে চাওক বহুত নিয়মৰ মানে সাইকেল দি মানে অলপ দূৰত যাব লৈছো। দূৰটো মান নহয় কিন্তু আমাৰ কাৰণে মানে সাইকেল অকমান অসুবিধা হয় আৰু কিন্তু গৰমো লাগিছে কিন্তু জসটো মেইন জস আছে গাইস। আৰু ইফালে ভাই তো মোবাইলটা একবাৰ ঢুকাই দিও। ये Samsung A34 5G আৰু এতিয়া মই স্ক্ৰিন গাৰ্ড লগাই দিছো। এখন চাওক এবাৰ আমি বৰপেটাত কিয় যাই আছো যাব যাইছো এখন কভাৰ এখন আনিব। ইয়াৰ কভাৰ যতে নাপায় মানে আমি মানে কালি মাৰিবৰত গোটেই মানে দোকান উঠল মাথাই দিলো কিন্তু নাপাল আৰু ই মানে সৰু দিছিল মেধিৰ লগত কিন্তু তথাপিও নাপাল গাইস। মেধি নহয় গাইস SD ব্লগছ। ঠিক আছে তেনেহ'লে জাকুৰি লগত নাযাওঁ কিয় আৰু গাইস এতিয়া আছো মানে কিবা এটা কামতে যাওঁ মানে এনে নাযাওঁ আমি চ গমে পাই আপোনালোকে আৰু গাইস এতিয়া দুটাৰ মানে নতুন মোবাইল আৰু গাইস নতুন এটা আমি যাত্ৰালৈ আৰম্ভ কৰোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইকেল চলাই আগতে পাল হৈ যা হৰবু। চ গাইস মানে ৰ'দটো অলপ বেছিকে দিছে সেইকাৰণে অলপ মানে ভাগৰ লাগিছে আৰু ঠিকছে ঘামাইছো। চ গাইস এতিয়া যাই আছো চাওক এইটো মানে শ্বহীদ বেদী নে কি কয় এইটো মানে নামে নাজানো মানে কি ক'ম আৰু আমি আৰু আজিকালি চলি না সেইকাৰণে নাজানো মানে হল ইয়াৰ মানে বস্তু লৈ আৰু এইখন দোকানখনৰ পৰা ল'ম। এতিয়া বলক মানে ফাটাফাটি ৰ'দ অনুভৱ কেনে পুৰা বেয়া আৰু এতিয়া ঠাণ্ডা মগজত এটা কিবা এটা কথা কৈ আছো আপোনালোক মানে ইয়াতে মানে বস্তু লোৱা হ'ল আৰু গাইছ মানে ভিডিঅ' বনা হোৱাৰ কাৰণে গৰম বহুত আজি মানে কি ক'ম আৰু গাইছ। চগাইছ ইয়াতে মানে চাইকেলখন পাৰ্ক কৰি দিলো এইখন ধনমণিখন মোৰ চগাইছ এই মানে পাৰ্কখনত মানে যাওঁতে মানে ফুট দিম বুলি কৈছিলো ধনমণিক আৰু তাইও কৈছিল চগাইছ এতিয়া খুব বস্তু মানে খৰচ আনিলো ইয়াতে খাই ললো মানে খাম আৰু এতিয়া চগাইছ বলক গাইছ চগাইছ মানে ইয়াৰ মানে কভাৰ চভাৰ লোৱা হ'ল আৰু এতিয়া কভাৰখন দুখাই দিত এনে চাওক গাইছ একদম মানে চালিয়া এই চেমচাংটো দুখাই দিয় একদম চালিয়া ন গাইছ। এতিয়া খাই আছো আইচক্ৰীম আৰু গাইছ ইয়াতে মানে আই লাভ বৰপেটা ৰোডৰ মানে পাৰ্কত মানে এতিয়া ৰখি আছো আৰু গাইছ আমি পাৰ্কত এনে নাহো মানে খাবই আহো হয় না চগাইছ আপি দিও না ইয়াতে আপি কোন আছে চাওক মানে খোৱা হৈ গ'ল। এতিয়া মানে স্মৃতিবোৰ মানে আমি মানে হেৰি কৰি আছো চাওক গাইছ। সুস্মিতাক খেলা দি কি কলি তই তোর আপি তোর নাম না কি গো হ্যাঁ আপি মানে ইয়াতে পাৰ্কৰ পৰা ওলালো গাইছ বহুত মানে খেলালো আমি পুৰাণা মানে খেলাবোৰ মানে মনত পৰি গ'ল গাইছ মানে ঝুলনা খেলালো আমি ঝুলনা আৰু গাইছ কিবা কিনি আৰু গাইছ ইয়াতে কিবা মোবাইল চোবাইল টিপি আছে এই মানে বতৰটো অলপ মানে এতিয়া মানে ভাল কৰিছে চাওক মানে এনেকুৱা মানে ঠাণ্ডা বতৰ হ'লেও ভাল হয় মানে ইমান এটা মানে ৰ'দ দিব নালাগে চব মানে ৰ'দ আহোঁতে মানে ইমান এটা মানে কি হৈছে মানে ক'ব নোৱাৰো মাথা চাথা ঘূৰি আহিছে। 5G দেখাইছো 5G ওইটা যা 5G মোবাইল আমি আৰু 4G গাইছ 4G দিয়ক গাইছ হ'ব দিয়ক। এতিয়া মানে কি বাৰু এইখিনি ভাই কি বাৰু কি কৈছো অনলাইন খাবা মাল খাবা হাজি দিছে হয় চ' গাইছ স্প্ৰাইটৰ বটল আছে চ' গাইছ আমি মানে পাৰ্কত গৈছিলো চ' ইমান খাব নোৱাৰো গোটেই বটলটো চ' গাইছ ইয়াতে মানে নাই মেজিক মমেণ্ট চ' গাইছ জাগা দিছে ইয়াই আৰু ইয়াতে মানে অকণমান ৰখি লৈছো কাৰণ অকণ ভাগৰ লাগিছে আৰু এইখন চাইকেল দুখন চাওক ইয়ে গিছে এইখনেদি নগাঁও চ' ৰাইডটো ইয়াৰ ভালে হ'ল নগাঁও আমাৰে নগাঁও হয় আপাৰ আছাম নগাঁও নহয় পাতিজা নহয় পাতিজা বুজি পাইছে নাই তাতে ফেমিলি ঘৰতে পুলিচটোৱে মানে এই চাওক অলৰাইট গাইছ চ' ইয়াতে মানে আহি পালো চকিয়ালি বজাৰ চ' গাইছ ইপিনেদি আহিলো কাৰণ ইপিনেদি আমাৰ খৰচৰ হয় চ' গাইছ এতিয়া আমি খাম চাহ মানে সন্ধিয়া হ'ল ন চ' গাইছ দাদা চ' গাইছ এতিয়া মানে চাহ খাই আপোনালোকক পাইছোঁ
আৰু গাইছ মানে এনেকৈ ঘৰ চৰ আহি পালোঁ গা পা ধুলোঁ পূৰা একদম ফ্ৰেছ হ'লোঁ ফাৰা চলা পিন্ধি আছোঁ চাওক গাইছ চ' ঘৰত একো নাই চ' গাইছ এতিয়া মানে ভিডিঅ'টো এনেকুৱাই হ'ল চ' গাইছ এইটো কৰিছোঁ আজিৰ ভিডিঅ'টোত কি হৈছে কি হোৱা নাই চ' এনেকৈ ভিডিঅ' আহি থাকিব গাইছ ভিডিঅ'বোৰ আপোনালোকে চাব চ' গাইছ আজিৰ ভিডিঅ'টো এনেকুৱা হৈছে কম দীঘল হ'ব আপোনালোকে চাব চ' গাইছ সেয়ে